City Advisor, respected media persons, media and মই আপোনালোকক সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আজি প্ৰেছ মিট আপোনালোকক মাতিছে, বেলেগ কাৰ্যসূচী নহয়। মই আগৰ পৰা কৈ আছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যনটো অহা এপ্ৰিল মাহত হ'ব বুলি মই আগৰ পৰা কৈ আছোঁ, আপোনালোকক জনাইছোঁ। ইয়াৰ পিছত অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও তেখেতে প্ৰেছ কনফাৰেন্সৰ জৰিয়তে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এপ্ৰিল মাহতে হ'ব। এই এপ্ৰিল মাহৰ ইলেকশ্যনৰ নিৰ্বাচন হ'ব। নটিফিকেশ্যন নোহোৱাৰ আগতে কিছুমান পলিটিকেল পাৰ্টি এজন বেলেগ পলিটিকেল পাৰ্টি নহয়, তেওঁলোকৰ ৰেজিষ্টাৰ আছে নাই মই নাজানো, কিন্তু পাব্লিক ৰিপ্ৰেজেণ্টেটিভ কাৰ্বি আংলঙৰ পৰা এতিয়ালৈকে তেওঁলোকে জিৰ'। তেওঁলোকৰ ৱাৰ্ড কমিশ্যনাৰ এজনো জিকা নাই টাউন কমিটি, আৰু তেওঁলোকে MECও এজনো জিকা নাই, আৰু MLA এজনো নাই, MPও নাই। যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনটো ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা কণ্ডাক্ট কৰাটো তেওঁলোকে অপ'জ কৰিছে। নিজকে নিজে এষ্টাব্লিছ কৰা পলিটিকেল পাৰ্টি তেওঁলোকে যোৱাবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যনৰ আগৰো গুৱাহাটী হাইকোৰ্টত PIL কেছ দিছে, কিন্তু PIL কেছ দি আছে তেওঁলোকে যোৱাবাৰো হাৰিছে। সেম কেছ তেওঁলোকৰ ৰিঅপেন কৰি ৰিফাইল কৰি হাইকোৰ্টত তেওঁলোকৰ PIL কেছ কৰিছে যে ষ্টেট ইলেকশ্যন কমিশ্যনত কণ্ডাক্ট কৰাটো তেওঁলোকৰ ভুল হৈছে, আমি অপ'জ কৰিছোঁ বুলি কৈছে। কিন্তু আপোনালোকৰ চাওক যে গভৰ্ণৰে যাক দিব ইলেকশ্যন কণ্ডাক্ট কৰিব, গভৰ্ণৰ ডিচিশ্যন যিটো দিব, গভৰ্ণৰ ডিচিশ্যন ইজ দ্য ফাইনেল ডিচিশ্যন। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰুলছ 129 of the Assam Autonomous District Constitution of the District Council Rules 1951 as amended 1951 সেইমতে গভৰ্ণৰে যাক দিব তেওঁ ইণ্ডিপেণ্ডেণ্ট কমিটি কাক দিব তেওঁ নিজৰ ইচ্ছা থাকে। আৰু গভৰ্ণৰে যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰে চলাব, সেইটো তেওঁ নিজৰ ওপৰত। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত DCয়ে চলাবনে বা কোনোবা চিভিলে SDO চলাবনে, সেইটো তেওঁৰ কথা। তাৰপিছত ইণ্ডিপেণ্ডেণ্ট বডি ষ্টেট ইলেকশ্যন কমিশ্যনত তেওঁ দিয়া হৈছে। আজি আপোনালোকক চাওক, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলো তেওঁলোকে ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিছে। মিচিং অট'নমাছ কাউন্সিলো ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিছে। ডিমা হাছাও অট'নমাছ কাউন্সিলো ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰিছে। গতিকে তেওঁলোকে যিটো মানুহক যিটো এতিয়ালৈকে অপপ্ৰচাৰ কৰি আছে, দুষ্প্ৰচাৰণা কৰি আছে, সেইটো আমি অট'নমাছ কাউন্সিলৰ পৰা সেইটো আমি মানিব নোৱাৰোঁ। তেওঁলোকে নিজৰ পলিটিকেল বেনিফিটৰ কাৰণে তেওঁলোকৰ সেইবিলাকৰ অপপ্ৰচাৰ কৰি আছে, দুষ্প্ৰচাৰণা কৰি আছে। আৰু এইটো গভৰ্ণৰৰ ওপৰত ডিপেণ্ড, গভৰ্ণৰ যাক দিব তেওঁৰ ওপৰত। গতিকে আমি যিটো নেকি ইণ্ডিপেণ্ডেণ্ট ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন পাতিব লাগে বুলি কৈ থাকে তেওঁলোকে। আৰু যোৱাবাৰ ইলেকশ্যনত এছেম্বলি ইলেকশ্যনত তেওঁলোকে কৈছে যে আমাৰ কাৰ্বি আংলঙৰ 4জন ইলেকশ্যনত জিকাটো চব ব্লুটুথৰ পৰা ট্ৰান্সফাৰ কৰিছে বুলি কৈছে। ব্লুটুথ পৰা ট্ৰান্সফাৰ কৰিব পাৰে নেকি ভোটাৰ্ছত, যে কাৰোবাৰ EVM বক্সত এইটো যে ব্লুটুথ ট্ৰান্সফাৰ কৰিব পাৰে নেকি? এনেধৰণৰ যিবিলাকৰ মিছপ্ৰবন্ধা কৰে পাব্লিকৰ, সেইটো কাৰ্বি আংলঙৰ ৰাইজেটো বুজি পাইছে। গতিকে তেওঁলোকৰ PIL কেছ দিলে তেওঁলোকৰ কৈ থাকে যে পেৰাগ্ৰাফ 2 আৰু সাব পেৰাগ্ৰাফ 7 কথা কৈছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল CMৰ ত্ৰিপুৰাতে আছে। কিন্তু তেওঁলোকৰ কথা কোৱাটো সদায় মানে কমপ্লিট নকয়, যে ছেপাৰেট ইলেক্ট্ৰেল ৰুলছ বনাবলৈ তেওঁলোকৰ যে আৰ্টিকল 164ৰ কথা নকয় তেওঁলোকে।
আৰ্টিকল 164 লেখা আছে আমি প্ৰভিজনটো আছে কনষ্টিটিউশ্যনত কিন্তু ইমপ্লিমেণ্ট কৰা তাৰ শক্তিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল নাই তাৰ পাৱাৰটো নাই অট'নমাছ ষ্টেটত আৰ্টিকল 244 ইণ্ডিয়াৰ কনষ্টিটিউশ্যনত সেইটো প্ৰভিজন আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আৰ্টিকল 244 সেইটো খোজাটো প্ৰভিজন আছে কিন্তু ইমপ্লিমেণ্ট কৰা তাৰ পাৱাৰটো আমি নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰথমে কেবিনেট ডিচিশ্যন হ'ব কেবিনেট ডিচিশ্যন পাছ কৰাৰ পিছত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এছেণ্ট দিব প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এছেণ্ট দিয়াৰ পিছত পাৰ্লিমেণ্টত লোকসভা ডিছকাছ কৰিবৰ কাৰণে তেওঁলোকৰ বিজনেছ অফ লিষ্ট সেইটো ভৰাবৰ কাৰণে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যিটো কেবিনেট ডিচিশ্যনৰ মতে সেইটো এজেণ্ডালৈ ভৰাব বিজনেছ অফ লিষ্টৰ ভৰাৰ পিছত 2/3 মেজৰিটি হ'লে লোকসভা পাছ কৰিব লোকসভা পাছ কৰাৰ পিছত আকৌ ৰাজ্যসভা আকৌ পাছ কৰিব লাগে তাতো ৰাজ্যসভাও 2/3 মেজৰিটি হ'ব লাগে যে আপোনালোকে স্যাৰ লাডাখ ইউটি দিয়া ইউনিয়ন টেৰিটৰি দিয়া কাশ্মীৰৰ আৰ্টিকল 380 এবলিছ কৰা ত্ৰিপুৰা তালাকৰ এইটো এবলিছ কৰা সেইটো লোকসভা আৰু ৰাজ্যসভা পাছ কৰাৰ পিছতহে সেইটো এক্টটো আনিছে যিকোনো কনষ্টিটিউশ্যনত থাকিলেও হয়তো ভোট কৰি আমি স্ক্ৰেপ কৰিব নোৱাৰোঁ বা ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ এতিয়া ঠিক তেনেকৈ পেৰাগ্ৰাফ 2 আৰু সাব পেৰাগ্ৰাফ 7 তেওঁলোকৰ কৈ থাকে যে তেওঁলোকৰ সেইটো কনচিলে কৰা নাই কোৰ্টৰ অৰ্ডাৰ হোৱাৰ পিছত কনচিলে আমাৰ ছেপাৰেট ইলেক্টেড ৰুলছ বনাবৰ কাৰণে আমাক অৰ্ডাৰ দিয়া হৈছে সেইমতে আমি এটা কমিটি গঠন কৰিলোঁ 6 মাহৰ টাইম দিছে আমি আকৌ এক্সটেনশ্যন কৰিলোঁ কৰি তেওঁলোকে উইদিন 1 year ভিতৰত আমি পেৰাগ্ৰাফ 2 আৰু সাব পেৰাগ্ৰাফ 7 মতে যিটো অনাৰেবল হাইকোৰ্ট যিটো অৰ্ডাৰ দিয়া মতে আমি ছেপাৰেট ইলেক্টেড ৰুলছটো আমি বনালোঁ কমিটি আছে মঙৰ সিং টিমো আছে চেয়াৰমেন মোৰ এডভাইজাৰ চিফ এডভাইজাৰ এডৱিন তেৰণ আছে ডক্টৰ মানসিং ৰংপি আছে ডক্টৰ নমল মমিন আছে তাৰপিছত আমাৰ ধৰম তেৰণ আছে বাৰ্নাৰ্ড ৰংফাৰ ডিফু গভৰ্ণমেণ্ট কলেজ প্ৰফেচাৰ আছে গুৱাহাটী ডিফু ইউনিভাৰ্চিটি ডিফু কেম্পাছৰ প্ৰফেচাৰো আছে আৰু লগতে গুৱাহাটী হাইকোৰ্টত সিনিয়ৰ এডভোকেটও আছে সেই কমিটি গোটেইখিনি কমিটিয়ে স্ক্ৰিনিং কৰাৰ পিছত তেওঁলোকৰ টাইম এণ্ড এগেইনষ্ট আলাপ আলোচনা কৰাৰ পিছত মোক ছাবমিট কৰিলে ছাবমিট কৰাৰ পিছত আমি ইচি আমি পাছ কৰিলোঁ ইচি পাছ কৰাৰ পিছত আমি গভৰ্ণৰ তাত পঠালোঁ গভৰ্ণৰে আকৌ ষ্টেট গভৰ্ণমেণ্ট পঠালে কাৰণ আৰ্টিকল 164 মতে এজ পাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ্টিকল 164 মতে যে কাউন্সিল অফ মিনিষ্টাৰ ডিচিশ্যন ইজ দ্য ফাইনেল ডিচিশ্যন কাউন্সিল অফ মিনিষ্টাৰটো কোন আছে তাতে কাউন্সিল অফ মিনিষ্টাৰটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল নহয় কেবিনেট ডিচিশ্যন ষ্টেট গভৰ্ণমেণ্টৰ ডিচিশ্যন ইজ দ্য ফাইনেল ডিচিশ্যন আমি গভৰ্ণৰ আমি এডভাইচ দিব নোৱাৰোঁ গভৰ্ণৰ এডভাইচ দিয়া হুকুম দিয়াটো আমাৰ ষ্টেট গভৰ্ণমেণ্টে দিব পাৰে গতিকে সেই গোটেইখিনি তেওঁলোকে ৰাইজক মিছপ্ৰচাৰ কৰি আছে মানুহক তেওঁলোকৰ অপপ্ৰচাৰ কৰি আছে এইটো নম্বৰ 2 নম্বৰ 3 তেওঁলোকে কৈ থাকে যে এনকেডাৰৰ কথাটো তেওঁলোকৰ এইটো আমাৰ দিনত নহয় আমাৰ 2011ত MOS যেতিয়া স্বাক্ষৰ কৰিছে UPDS আমাৰ কাংনি তেৰাং ফৰেনচিং বে ডাঙৰীয়া তেখেতসকলক যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু UPDS যিটো স্বাক্ষৰ কৰিছে তাত ক্লজত আছে যে এনকেডাৰ মানে কাৰ্বি আংলঙৰ যিবিলাকৰ চাকৰি যে দিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল পোষ্ট যে ক্ৰিয়েট কৰিছে সেইবিলাকৰ ষ্টেট গভৰ্ণমেণ্টে চেলেৰিটো দিব দৰমহাটো তাৰ পৰা বহন কৰিব তেওঁলোকে চেলেৰিটো দিব কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিমানখিনি এনকেডাৰ কৰিব কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰাহে এডভাৰটাইজমেণ্ট কৰিব ডেট ভেকেঞ্চি ৰিটায়াৰমেণ্ট ভেকেঞ্চি থাকিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এপইণ্টমেণ্ট দিব আৰু তেওঁলোকক চেলেৰিটো দিব ষ্টেট গভৰ্ণমেণ্টৰ পৰা ষ্টেট গভৰ্ণমেণ্টত যিটো 30 ডিপাৰ্টমেণ্ট যিটো চেলেৰি দিয়া নিচিনা প্ৰথমে ষ্টেট গভৰ্ণমেণ্ট আমাক কাউন্সিলৰ টকা দিব তাৰপিছত অনলাইন জৰিয়তে আমি
প্ৰত্যেকজন চাকৰি কৰা মানুহক তেওঁলোকৰ আমি সেই চাকৰিটো দৰমহাটো চেলেৰিটো আমি আকৌ দি দিম তেওঁলোকৰ একাউণ্টত যিমানখিনি এনকেডাৰ কৰিব এতিয়া আমি আলোচনা কৰি আছে প্ৰপ'জালটো পঠাইছে ষ্টেট গভৰ্ণমেণ্ট একচেপ্ট কৰিব পৰা নাই সেইটো কথাও তেওঁলোকৰ আমাক মিছ প্ৰৱৰ্ণনা কৰি আছে যে আমাৰ পাৱাৰটো ষ্টেট গভৰ্ণমেণ্টৰ গোটাই দিয়া হৈছে বোলে আমাৰ পাৱাৰ গোটাই দিয়া নাই আমাৰ পাৱাৰ তেওঁলোকৰ দৰমহাটো টকাতে আমি বিচাৰি আছোঁ চাকৰিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এডভাৰটাইজমেণ্ট দিব আৰু যিটো আমাৰ ইয়াত বৰ্তমান আছে পোষ্ট 200 মান যিটো আছে যিবিলাক গ্ৰেড 1 গ্ৰেড 2 তেওঁলোকৰ যিটো এতিয়া আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল অলৰেডি এপইণ্টমেণ্ট দিয়া হৈ গ'ল তেওঁলোকৰ কাৰণেহে তেওঁ এনকেডাৰ কৰিবৰ কাৰণে আমি এজ পাৰ MOS এগ্ৰিমেণ্ট 2011 সেইমতে আমি এইটো ষ্টেট গভৰ্ণমেণ্ট আমি প্ৰপ'জালটো পঠাইছোঁ তেওঁলোকৰ একচেপ্ট কৰিব লাগে প্ৰথমে ফাইনেন্স মিটিঙতে একচেপ্ট কৰা নাই হিল চিৰাৰ পৰা নটিফিকেশ্যন দিলেহে তেওঁলোকৰ একচেপ্ট কৰিব গতিকে সেইটো কথা তেওঁলোকৰ ৰাইজৰ আগত অপপ্ৰচাৰ কৰিছে কাৰণ এতিয়ালৈকে তেওঁলোকৰ যি এনকেডাৰ ল'লে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এটা ছেভিং থাকিব নট লেছ দেন 28 crores সেই 28 crores যেতিয়া ছেভিং থাকিব নহয় সেইটো আমি কাৰ্বি আংলঙত অট'নমাছ কাউন্সিলৰ ডেভেলপমেণ্ট ৱৰ্কছটো আমি কাম কৰিব পাৰিম বেলেগ বেলেগৰ সমষ্টিত কাৰ্বি আংলঙত এটা সমান্তৰাল হিচাপে আমি কাম কৰিব পাৰিম সেইটো ছেভিং থাকিব এতিয়া আমাৰ পাৰ মান্থ আমি চেলেৰি কাউন্সিল ছেক্টৰত আমি দি আছোঁ 10 crores বছৰৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আমি চেলেৰি দি আছোঁ আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এমপ্লয়ী 120 crores আমি দি আছোঁ গতিকে সেইবিলাকৰ কথা তেওঁলোকৰ বহুতো অপপ্ৰচাৰ কৰিছে মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে ৰাজনীতি নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কিছুমান নোহোৱা কথাবিলাকৰ যাতে অপপ্ৰচাৰ নকৰে যিবিলাক সত্য নহয় অসত্যবিলাকত তেওঁলোকে প্ৰচাৰ কৰিছে যাতে সেইটো নহয় কাৰণ ইলেকশ্যনটো আহিয়ে থাকিব গৈ থাকিব কিন্তু কাৰ্বি আংলং ৰাইজক সেইটো যাতে ভুল বুজা যাতে ভুল লাইনত তেওঁলোকে যিটো কৈ আছে সেইটো যাতে নকৰে আৰু তেওঁলোকৰ মানে সেইদিনাৰ যে নামটো মই নকওঁ চবে শুনিছে এইটো কাৰ্বি ভাষাৰ পৰা তেওঁ কৈছে যে থেৰো আংচেলো থেৰো কাপেকান মানে আপোনালোকৰো কৈছে যে নন কাৰ্বিবিলাকৰ বান্দৰ লগতে তুলনা কৰিছে আৰু কাৰ্বিবিলাকৰ ইয়াত CEM MDCটো বান্দৰ এতিয়া নোচাইছে সেইবিলাকৰ যিটো নেকি আনপাৰ্লিমেণ্টাৰী ৱৰ্ড তেওঁ মিডিয়া আগতে এইবিলাকৰ ইউজ কৰিছে কাৰ্বি ভাষাটো সেইবিলাকৰ যাতে নহয় আমি এইটো কণ্ডেম কৰিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি FIR লছ কৰিছোঁ কাৰ্বি আংলং যিমানখিনি থানা আজিও গোটেইখিনি থানাতে আমি FIR লছ কৰিছোঁ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এলেকা আগৰ পৰা আমি আছোঁ 1951 পৰা আগতে আছোঁ আগৰ পৰা আমি আছোঁ এতিয়াও আছোঁ ভৱিষ্যতত থাকিব সকলো জাতি জনগোষ্ঠীৰ লগত মিলি প্ৰীতি আমি কাৰ্বি আংলং শান্তি বুজাই ৰাখিব বিচাৰিছোঁ কাৰ্বি আংলং সমান্তৰাল ডেভেলপমেণ্টৰ কাম আমি কৰিব বিচাৰিছোঁ তেওঁলোকৰ কিছুমান এইটো অপপ্ৰচাৰ কৰি আছে গতিকে সেইবিলাকৰ অপপ্ৰচাৰ আমি নাইকিয়া কৰিব লাগিব তেওঁলোকৰ যিটো ৰাইজক কৈ আছে সেইবিলাক আৰু কণ্টেম্প অফ কোৰ্ট হ'লে তেওঁলোকে আমাক কৈছে কাউন্সিলবিলাকত নহয় কণ্টেম্প অফ কোৰ্ট বুলি কৈ থাকে তেনেহ'লে মিডিয়া ক'ব নালাগে নহয় মিডিয়াতে আমাক কণ্টেম্প কোৰ্ট নিদিয়ে ডাইৰেক্ট হাইকোৰ্টত কেছ দিয়ক না PIL কেছ দিয়ক আমাৰ এগেইনষ্টত কিয় তেওঁলোকে দিবলৈ সাহস কৰা নাই তেওঁলোকে যদি আমি পেৰাগ্ৰাফটো আৰু সাব পেৰাগ্ৰাফ 7ৰ যদি আমি যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি কৰা নাই আমি সেইটো আমি কমিটিও গঠন কৰা নাই আমি প্ৰপ'জালো পঠা নাই সেই তেনেহ'লে আমাৰ যদি কণ্টেম্প হৈছে বুলি কৈছে কণ্টেম্প হৈছে বুজি তেনেহ'লে আমাক এগেইনষ্টত PIL কেছ দিয়ক মিডিয়া আগত ক'লেতো নহ'বতো হয় ন মিডিয়া ছ'চিয়েল মিডিয়া আগত কৈ থাকে তেওঁলোকৰ কিন্তু কৈ দিয়ক সুপ্ৰিম কোৰ্ট হাইকোৰ্ট তেওঁলোকৰ কেছ দিয়ক PIL কেছ দিয়ক কাউন্সিলৰ এগেইনষ্টত গতিকে সেই গোটেইখিনি তেওঁলোকৰ মিছ প্ৰৱণতা হৈছে তেওঁলোকৰ অপপ্ৰচাৰ সেই অপপ্ৰচাৰ কাৰণে মই আপোনালোকৰ আজি মাতিছোঁ যাতে সেইবিলাকৰ কথা যাতে ৰাইজৰ আগত ভুল বুজাবুজি হ'ব নালাগে ইলেকশ্যন জিকক আমি তেওঁলোকৰ মই আশীৰ্বাদ দিছোঁ জিকিয়া হওক কাউন্সিলৰ CEM হওক চৰকাৰ হওক কিন্তু যে অপপ্ৰচাৰৰ পৰা মিছ প্ৰৱণতাৰ পৰা তেওঁলোকে যে ৰাইজে ভোট দিব সেইটো আশা কৰিব নালাগে
কাৰ্বি আংলঙৰ ৰাইজে সকলো জাতি জনগোষ্ঠী সহজ সৰল মানুহ হয়নে নহয় ইয়াতো ট্ৰাইবেল মানুহ চবে সহজ সৰল মানুহ সকলোৱে আপোনালোকে পূজাও খায় কাৰ্বি পূজা আছে ছাগলী কাটে গাহৰি কাটে মুৰ্গী কাটে খায়নে নাখায় কাৰ্বি নন কাৰ্বি সকলো মিলি প্ৰীতি আমি আছোনে নাই আমি কাৰ্বি আংলঙত আপোনালোকে এটা দেখিছে আগতে সংঘাত হৈছে কাৰ্বি কুকি সংঘাত এক্সট্ৰিমিষ্টৰ লগ লাগি কাৰ্বি ডিমাচা সংঘাত কাৰ্বি ৰেংমা নাগা সংঘাত কিন্তু ইয়াত যেতিয়া আমাৰ চৰকাৰ অহাৰ পিছত টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পিছত ইয়াত কাৰ্বি আংলং পিচফুলি হৈছেনে নাই কাৰ্বি আংলঙত যিমানখিনি উগ্ৰপন্থী আছে লাষ্ট DNLA তেওঁলোকৰ মই আলোচনা কৰি ইটিকা ডাঙৰীয়াহঁতৰ লগত নাইডিং ডিমাচাহঁতৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে চিফ মিনিষ্টাৰৰ লগত বহিলে চিজফেয়াৰ হৈ গ'ল চৰকাৰৰ লগত এগ্ৰিমেণ্ট কৰিব পিছত কাৰ্বি আংলং শান্তি হ'লে ডেভেলপমেণ্ট কাম কৰিব পাৰোঁ কাৰ্বি আংলং শান্তি হ'লে আমি অল ৰাউণ্ড ডেভেলপমেণ্ট কাম কৰিব পাৰোঁ আজি আপোনালোকক চাওঁ যে ডিফু ইউনিভাৰ্চিটি কেম্পাছ ফুল ফ্লেজেড চেণ্ট্ৰেল ইউনিভাৰ্চিটি হোৱাটো তেওঁলোকৰ নিবিচাৰে কাৰ্বি আংলঙৰ এগ্ৰিকালচাৰ কলেজৰ হোৱাটো তেওঁলোকৰ নিবিচাৰে কাৰ্বি আংলং ভেটেৰিনেৰী কলেজ হোৱাটো তেওঁলোকৰ নিবিচাৰে কাৰ্বি আংলঙৰ ফৰেষ্ট কলেজৰ হোৱাটো তেওঁলোকৰ নিবিচাৰে ডিফু টু আপ টু হান্দুলিলৈকে বৰ্ডাৰলৈকে নেশ্যনেল হাইৱে হোৱাটো তেওঁলোকৰ নিবিচাৰে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ ৰেলৱে কানেক্টিভিটি যিটো হ'ব জাগিৰোড টু ৱেষ্ট কাৰ্বি আংলং ডংকামুকাম তাৰপিছত বৈঠালাংছ হেৰণি হৈ হাবাইপুৰ হৈ ৰেলৱে কানেক্টিভিটি হোৱাটো তেওঁলোকৰ নিবিচাৰে ডিফু হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট হোৱাটো তেওঁলোকৰ নিবিচাৰে যেতিয়া সেইবিলাকৰ ইনষ্টিটিউশ্যন আহিব এগ্ৰিকালচাৰ ভেটেৰিনেৰী কলেজ চেণ্ট্ৰেল ইউনিভাৰ্চিটি তাৰপিছত আকৌ হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট ফৰেষ্ট কলেজ সেইবিলাক আহিলেহে আমাৰ মানুহবিলাক যিবিলাকৰ আনএমপ্লয়ড ইউথ আছে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব হয়নে নহয় তেওঁলোকৰ কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হোৱাটো তেওঁলোকৰ নিবিচাৰে গতিকে সেইবিলাকৰ মানুহ মই নাম নকওঁ কিন্তু সেইবিলাকৰ মানুহ কি ক'ম তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যে গোটেই ডেভেলপমেণ্টৰ কামো নালাগে নিজৰ ল'ৰা ছোৱালী অৱশ্যে তেওঁলোকে ইয়াত নপঢ়াই তেওঁ ইয়াত কাৰ্বি আংলং থকা দুখীয়া হেমা ৰেখা পৰিয়ালবিলাকে ইয়াতে পঢ়িব ইয়াত যিবিলাক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো যিমানখিনি ইনষ্টিটিউশ্যন আহিব এডুকেশ্যন ইনষ্টিটিউশ্যনত সেই গোটেইখিনি ইয়াত ল'ৰা ছোৱালীক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এডভাৰটাইজমেণ্ট কৰিম এনেধৰণৰ তেওঁলোকৰ বহুতো অপপ্ৰচাৰ আগতো বহুতো অপপ্ৰচাৰ কৰিছে এইকেইদিনটো কৰা নাই যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লেণ্ড পাৱাৰটো নাই that inherent subject আছে land belong to under Karbi Anglong Autonomous Council কিন্তু তেওঁলোকৰ কৈছে land power to councilত নাই দংকামুকাম সাৰ্কুল অফিসটো কামপুৰৰ লৈ গ'ল বুলি কৈছে ফলনি সাৰ্কুল অফিসটো নগাঁও লৈ গৈছে ডিফু আৰু চিলনিটো গোলাঘাট লৈ গ'ল বুলি কৈছে কিন্তু আমি কাৰ্বি পঞ্চায়তী ৰাজ বুলি তেওঁলোকে বহুতো উপৰিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল এতিয়ালৈকে ৰেকৰ্ডে কয় 3,11,665 আমি মাটি পট্টা দিয়া হৈ গ'ল নন ষ্টপ দিয়া হৈছে এতিয়াও দিয়ে থাকিব বিকজ লেণ্ড বিলং টু আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেইবিলাক দংকা চাৰ্কুল ফুলনি চাৰ্কুল ডিফু চাৰ্কুল চিলনিয়ান চাৰ্কুল গোলাঘাট নগাঁও আৰু কামপুৰ লৈ যোৱা নাই কাৰ্বি আংলঙতে আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত গতিকে সেই গোটেইখিনি তেওঁলোকৰ অপপ্ৰচাৰ কৰিছে এনেধৰণৰ ৰাইজক অপপ্ৰচাৰ কৰিব নালাগে ৰাজনীতিক তেওঁলোকৰ যিটো আছে তেওঁলোকৰ ৰাজনীতিক উদ্দেশ্য সেইটো পূৰণ হওক কিন্তু ৰাজনীতিক উদ্দেশ্য পূৰণ হ'বৰ কাৰণে যে কাৰোবাক ঠেং মাৰি কাৰোবাক লাট মাৰি কাৰোবাক মিছপ্ৰপাগাণ্ডা কৰিব অপপ্ৰচাৰ কৰিব সেইটো টেম্পৰেৰী কিন্তু আৰু সেইটো কাৰ্বি আংলং ৰাইজে কিন্তু সেইটো একচেপ্ট নকৰে সহজ সৰল মানুহবিলাক কাৰ্বি আংলং মানুহ সকলো জাতি জনগোষ্ঠী মানুহবিলাক ইয়াত সহজ সৰল সেইবিলাকৰ কথা প্ৰেছ মিডিয়া আগত গৈ এনেধৰণৰ অপপ্ৰচাৰ কৰিলে যে ৰাইজে ভোট দিব এইটো নহয় হয়নে নহয় এইটো সবাই জানে এইটো কাৰণে কাৰ্বি আংলং ৰাইজে এতিয়া কাৰ্বি আংলঙৰ বাহিন্দৰ ৰাইজক মই ধন্যবাদ দিছোঁ যে পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং প্ৰথমবাৰ এটা হিষ্ট্ৰী
for the first time of history of the Karbi Anglong Autonomous Council election. Out of 26 constituency, 26 or opposition 0. 26 constituency or radio. Narendra Modi Dangoria Hirbat, JP Nada Hirbat, Amit Shah Hirbat, Dr. Himanta Biswa Sarma Dangoria Hirbat. Karbi Anglong Autonomous Council out of 26 constituency, 26 constituency at opposition 0. Bottoman Karbi Anglong Autonomous Council 26 constituency, 26 constituency MBCO, BJP আছে। Karbi Anglong Town Country jiman kini ase Ward Commission gotte khinio Karbi Anglong Autonomous Council ote ase। Lands jiman kini ase cooperative lands ko Karbi Anglong Autonomous Council under BJP আছে। Northeastৰ ভিতৰত যোৱাবাৰ লোকসভা ইলেকশ্যনত পাৰ্চেন্টেজ হিচাপে ভোট পাৰ্চেন্টেজ হিচাপে নৰ্থইষ্টৰ ভিতৰত হাইয়েষ্ট পাৰ্চেন্টেজ হৰেণ সিং বেদাঙে ৰাইজে আমাক ভোট দিছে। কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমাছৰ ৰাইজে ভোট দিছে। সেকেন্ড আছে কিৰণ ৰিজিজু ফ্ৰম অৰুণাচল, থাৰ্ড ৰামেশ্বৰ তিলি ফ্ৰম ডিব্ৰুগড়। ফাৰ্ষ্ট আছে নিৰ্বাচনত আমাৰ গোটেইখিনি সমষ্টিত চাৰিটা সমষ্টিত লগ লাগিলেও অপজিশ্যন এক ভোট হ'লেও বিদেশ সিং লেঙক ঘূৰাব নোৱাৰে, আমাৰ ৰূপ সিং তেৰণ ডাঙৰীয়াক ঘূৰাব নোৱাৰে, দৰসিং ৰংহাং নম্বৰ আমাৰ ৰাইজে আমাক আশীৰ্বাদ দিছে। আমিতো উপপ্ৰচাৰ কৰা নাই, ৰাইজৰ ভুল কথালৈ আমিতো কোৱা নাই, যিবিলাকৰ বেয়া কথাবিলাক ৰাইজৰ যিবিলাকৰ নোহোৱা কথাবিলাকৰ আমিতো অপপ্ৰচাৰ কৰা নাই। গতিকে সেইবিলাকৰ অপপ্ৰচাৰ কৰাৰ কাৰণে যোৱাবাৰ ইলেকশ্যন যিকোনো ইলেকশ্যনত অপজিশ্যন মানুহক ৰাইজে ভোট দিয়া নাই। আমিতো জোৰ জবৰদস্তি ভোট ল'ব নোৱাৰে, হয়নে নহয়? আমি কথাৰে নহয় বুলি কৈছে যে কামেই আমি পৰিচয় দিছোঁ। আৰু আপোনালোকক চাওক, মই সদায় কৈ থাকোঁ যে আমি শাসনৰ আমোলত আৰু 15 বছৰৰ ARGC CPIM শাসনৰ আমোলতকৈ সেই 5টা বছৰত টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত কাৰ্বি আংলং পৰিৱৰ্তনটো আপোনালোকে নিজেই দেখা পাইছে। এইটো মই কোৱা নাই, ৰাইজেই ক'ব। আজি আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CEM ৰিলিফ ফাণ্ড পোনপ্ৰথমে আমি CEM ৰিলিফ ফাণ্ডত আমি আকৌ আমি পাৰ্টি ধৰ্ম ভাষা ভাষী আমি চোৱা নাই, যোনে দি আমি সহায় কৰিছোঁ। কোভিডৰ সময় নৰ্থ ইষ্ট ষ্টেট কোনো দিয়া নাই তেতিয়া, যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিবিলাকৰ বাহিৰত কাম কৰিছে, অসমৰ বাহিৰে যিবিলাকৰ কাম কৰিছে, তেওঁলোকৰ প্ৰথম আমি 5,000 টকা তেওঁলোকৰ একাউণ্ট ভৰাই দিছোঁ। 5,000 পৰা 4,000, 4,000 পৰা 3,000, 3,000 পৰা 2,000, 2,000 পৰা 1,000 আমি তেওঁলোকৰ ঘূৰাই আনিছোঁ। বাছ ৰাজস্থান পৰা বাছ ঠিক কৰি দিছোঁ, ট্ৰেইন ঠিক কৰি দিছোঁ, আমি ফ্লাইটৰলৈকে অহা যোৱা আমি ঠিক কৰি দিছোঁ। কিছুমান ফ্লাইট আহিব বিচাৰে। আজি যিমানখিনি কাৰ্বি আংলঙৰ এলেকাত বেমাৰ আজাৰ আমি পাৰ্টি ধৰ্ম ভাষা ভাষী আমি চোৱা নাই, কোনটো ৰাজনীতি দলৰ পৰা আপত্তি কৰিছে সেইটো আমি চোৱা, যিমান পাৰোঁ আমি সহায় কৰিছোঁ। সকলো ধৰ্ম ভাষা ভাষীৰ লগত আমি মিলি প্ৰীতি কাৰ্বি আংলঙৰ কাম কৰিব বিচাৰিছোঁ। গতিকে মই বেছি নকওঁ, আপোনালোকৰ আজি মাতা কাৰণটো যিটো নেকি তেওঁলোকৰ মিছপ্ৰচাৰ কৰিছে এটা পলিটিকেল পাৰ্টীয়ে, এই মিডিয়া আগত বেলেগ বেলেগ পলিটিকেল পাৰ্টিটো কোৱা নাই, কিন্তু এটা পলিটিকেল পাৰ্টিয়ে কৈ আছে যে ষ্টেট ইলেকশ্যন কমিশ্যনৰ কণ্ডাক্ট কৰাটো তেওঁলোকৰ ভুল। 1 নম্বৰ সেইটোৰ লগত প্লাছ কৰি এনকেডাৰ কৰাটো তেওঁলোকৰ কাৰণে কাৰ্বি আংলঙৰ পাৱাৰটো চব গুচি গ'ল। সেইবিলাক তেওঁলোকৰ গোটেইখিনি মিছপ্ৰচাৰ, সেইটো অপপ্ৰচাৰ, তেওঁলোকৰ পলিটিকেল বেনিফিটৰ কাৰণে সেইটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে তেওঁলোকে কৈ আছে। আৰু মই আজিও কৈছোঁ, আমাৰ অথনি আমাৰ সঞ্জু বৰা কোৱা নিচিনা যে তেওঁলোকৰ কণ্টেম্প অফ কোৰ্ট যদি হয় তেওঁলোকে হাইকোৰ্টত তেওঁলোকৰ কেছ দিয়ক, তেওঁলোকে তাৰ পৰা হাইকোৰ্টৰ পৰা আমাক অৰ্ডাৰ দিব, তেওঁলোকে এনেকৈ কণ্টেম্প হৈছে তেওঁলোকে কোৰ্টৰ পৰা, তেওঁলোকৰ PIL কেছ দিয়ক। মই তেখেতসকলক মই ৱেলকাম কৰিছোঁ। তেওঁলোকৰ যদি সাহস আছে তেওঁলোকৰ কেছ তাতে মানে হাইকোৰ্ট সুপ্ৰিম কোৰ্টত কেছ